ৰাইজ বাহঁতৰ ঘৰটো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় যে সেইকাৰণে মন গ'লে ঘপককে ওলাই দিওঁগে। ভাইটি আৰু মই গৈছিলো বজাৰ কৰিবলৈ, ভাবিলো তাইৰ ওচৰতো এপাক সোমাই আহোঁ। আমি গৈ পোৱাৰ পাছতে আকৌ তাই খাবলৈ কিবা কিবি যোগাৰ কৰিলেই নহয়। এইফালে আকৌ ভিনদৌৱে আমাক বনাই খোৱালে মেগী। ভাইটি আকৌ উস্তাদি মাৰি মেগীত অকণমান জ্বলা সৰহকে দি লৈছিলে, তাৰ পাছত তাৰ অৱস্থাটো চক। ওপৰলে মূৰ কৰি কৰি আছে এতিয়া। কিন্তু সি এইটো কথা ক'বলৈ লাজ পাইছে যে তাক জলকীয়াই পৰিছে। আমি তাত অলপ সময় থাকিলো, কিবা কিবি খালো, লগতে বহুত কথাও পাতিলো। যিহেতু বজাৰ অলপ কৰি আনিছিলো, সোনকালে ঘৰলৈও আহিলো। আৰু এইফালে ঘৰ আহি পাই দেখিছো মা আৰু পাপাই খেলি আছে লুডু। মাৰ আপত্তি কি জানেনে? পাপাই বোলে গেজু খেলিছে। মই এইটোৱে ভাবি নাপালো যে ফোনতো লুডু গেজু খেলিব পাৰি নেকি। মই একো নাজানো আৰু দেই, সেইটো তেওঁলোকেহে জানিব। বহুত সময় খেলিলে, কিন্তু লুডুখনত জিকিলে মা। মোৰ যিহেতু ৰাতি অকণমান হোৱা দেৰি হয়, মাহঁত হোৱাৰ পাছত মই ভিডিঅ' এডিট কৰো। মই শুব যোৱাৰ সময়তে পাপাই মোক মাতি ক'লে যে পাপাৰ গাটো অকণমান বেয়া লাগিছে, সেইকাৰণে মই হট ৱাটাৰ বেগত পাপাক পানী অলপ ভৰাই দি আহিলো। এয়া হৈছে আমাৰ পাপাৰ বডিগাৰ্ড। পাপা যেতিয়া ঘৰত থাকে সি পাপাৰ ওচৰৰ পৰা অলপো আঁতৰ নহয়।